Was it the voice? Was it the fire burning in me? All of the noise turned into choirs of harmony. নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু বহু দিনৰ পিছত মই এই ভিডিঅ'টো আপলোড কৰিছোঁ গতিকে সকলোৱে যাতে মোৰ আগৰ ভিডিঅ'কেইটাৰ দৰে এই ভিডিঅ'টো মৰম দি যায় আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে আৰু মই আজি যাম বাৰ্বিকিউ নেশ্যন এবছলিউট বাৰ্বিকিউ নেশ্যন যেহেতু গুৱাহাটীত দুখন বাৰ্বিকিউ নেশ্যন আছে সকলোৱে জানে এখন হল বাৰ্বিকিউ নেশ্যন যিখন উলুবাৰীত আছে আৰু এবছলিউট বাৰ্বিকিউ নেশ্যন যিখন আছে এবিচিত আছে আৰু মই আজি যাম মোৰ এজনী ফ্ৰেণ্ডৰ লগত বাৰ্বিকিউ নেশ্যনত যদিহে আপোনালোকে মোৰ ভিডিঅ'সমূহ দেখিছে তেতিয়াহ'লে গম পাইছে যে মই এবাৰ বাৰ্বিকিউ নেশ্যনৰ পৰা অৰ্ডাৰ দি খাইছিলোঁ এবছলিউট বাৰ্বিকিউ নেশ্যনৰ পৰা অৰ্ডাৰ দি খাইছিলোঁ আৰু সেইটো আমি তাত গৈ আছোঁ মই আৰু মোৰ ফ্ৰেণ্ডজনী গতিকে আপোনালোকক সকলোখিনি দেখুৱাম কেনেকুৱা কি হয় গোটেইখিনি আপোনালোকক দেখুৱাম আৰু কিমান খাব পাৰো নাজানো কিন্তু এক্সপেৰিয়েন্স লবলৈ গৈ আছো গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকক আমি তাতে ডাইৰেক্ট লগ পাম আৰু আমি আহি পালোহি এতিয়া বাৰ্বিকিউ নেশ্যনত আৰু এইজনী মোৰ ফ্ৰেণ্ড হয় আৰু তাই আৰু মই দুজনীয়ে অকলে আজি বাৰ্বিকিউ নেশ্যনত পুৰা খাবলৈ আহিছোঁ গতিকে বলক আজি আমি কিমান খাব পাৰো কিমান খাব নোৱাৰো নাজানো গতিকে আজি আমি ইয়াতে এক্সপেৰিয়েন্স ল'ব আহিছোঁ আৰু শুনিছোঁ ষ্টাৰ্টাৰ এণ্ড ডেজাৰ্ট বহুত বেছি দিয়ে আৰু বহুত বেছি টেষ্টি হয় গতিকে নাজানো কিমান কি খাব পাৰোঁ গতিকে বলক সোমাই লওঁ ফাৰ্ষ্টতে তাৰপিছত চাই লওঁ কি পায় কি নাপায় তাৰপিছত আমি খোৱা ষ্টাৰ্ট কৰিম আৰু এইখিনিতে এটা কথা ক'ম যে আমি প্ৰি বুক কৰি আহিছোঁ যিহেতু ইয়াতে চিট খালী নাথাকিবও পাৰে গতিকে একদিন আগত বুক কৰি ল'ব ইয়াৰে পেজত গৈ বুক কৰিব পাৰে বা এপ ডাউনলোড কৰিও কৰিব পাৰে তেনেকৈ চাই ল'লে আপোনালোকে গোটেইখিনি পাই যাব চ' আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু দেখিছে এম্বিয়েন্সটো বিৰাটেই বেছি ধুনীয়া মানুহ হয়তো আজি অলপ কম কিন্তু আৰু চাগে আহিব নাজানো চ' আমি ফাৰ্ষ্টতে বহি লওঁ তাৰপিছত কি ষ্টাৰ্টাৰত কি দিয়ে মই বহুত এক্সাইটেড হৈ আছোঁ টেষ্ট কৰিবলৈ বিশেষকৈ ষ্টাৰ্টাৰত আমাক ফাৰ্ষ্টতে দিছে ক্ৰিস্পি ফ্ৰাইড কৰ্ণ আৰু এইটো বহুত টেষ্টি আছিলে যিহেতু ইয়াতে আনলিমিটেড ফুড আপোনালোকে যদি আৰু খাব বিচাৰে খাব পাৰে কিন্তু আমি ফাৰ্ষ্টতে ষ্টাৰ্টাৰটো ইমানো বেছি খোৱা নাই কাৰণ মেইন কোৰ্চ আছে ডেজাৰ্ট আছে যিহেতু ইয়াতে টেবুলতে গ্ৰিল মেচিন থাকে গতিকে চিকেন ফিছ বা যি তেওঁলোকে ষ্টাৰ্টাৰ দিয়ে তেওঁলোকে অলপ গ্ৰিল কৰি পেলাই দিয়ে গতিকে ইয়াতে তেওঁলোকে দি যায় আৰু আমি তাৰ পৰা নিজে লৈ খাব লাগে আৰু যেতিয়ালৈকে আমি হৈছে বুলি নকওঁ তেতিয়ালৈকে তেওঁলোকে আহিয়ে থাকে তেওঁলোকে সুধিয়ে থাকেহি যে আৰু লাগিব নেকি বা তেনেকুৱা গতিকে যিমান পাৰোঁ খাইছোঁ আৰু ষ্টাৰ্টাৰটো বহুত বেছি টেষ্টি আছিলে ইয়াতে আছিলে পনীৰ টিক্কা মাছৰুম আছিলে ফিছ আছিলে গোটেইকেইটাতকৈ মোৰ ফিছটো বেছি ভাল লাগিছে কাৰণ ফিছটো তেনেকৈ গ্ৰিল কৰা ফিছ বা তেনেকৈ খোৱা নাযায় আৰু এনেকৈ ফিছ খাই পোৱা নাছিলোঁ গতিকে ফিছটো মোৰ বেছি টেষ্টি আছিলে আৰু ফ্ৰুটছবোৰ দিয়ে আৰু তেওঁলোকে আহি দিছেহি বহুতবাৰেই দিছেহি 3-4 বাৰতকৈতো বেছিয়ে দিছেহি আমি অলপ খাইছোঁ যিমান পাৰোঁ আৰু যিটো বস্তু আপোনালোকক নালাগে বা ফিছটো আপোনালোকে ভাল পোৱা নাই বা চিকেনটো ভাল পোৱা নাই আপোনালোকে যদি খাব বিচৰা নাই তো কৈ দিলেই হ'ল তেওঁলোকক যে এইটো নালাগে বা যিটো লাগে সেইটো তেওঁলোকে আকৌ আনি দিব আপোনালোকে যিটো বস্তু ভাল পায় তেওঁলোকক কৈ দিলে তেওঁলোকে বনাই দিয়ে আৰু চাৰ্ভিচ বহুতেই ভাল আৰু সুধি থাকেহি তেওঁলোকে বাৰে আহি সুধি থাকেহি কেনেকুৱা পাইছে কেনেকুৱা আৰু কি লাগিব কি নালাগিব কোনটো বেছি ভাল পাইছে গোটেইখিনি সুধি থাকেহি আৰু দিছিলে প্ৰনছ আৰু প্ৰনছটো বহুত বেছিয়ে ভাল লাগিছে আৰু মই বহুত বেছি ভাল পাওঁ খাই আৰু এয়া মোৰ প্লেটত দেখিছে মই কৰ্ণখিনি শেষ কৰিব নোৱাৰিলোঁ বাকীবোৰ খাওঁতে আৰু তেনেকৈ যিখিনি পাৰোঁ খাইছোঁ যিখিনি পাৰা নাই তো খোৱা নাই তাতে গ্ৰুপ হিচাপত গ'লে ভাল কাৰণ গ্ৰুপ হিচাপত গ'লে আপোনালোকে কথা পাতি আড্ডা মাৰি অলপ টাইম লৈ ৰেষ্ট লৈ খাব পাৰে কিন্তু আমি দুজনীয়ে গৈছোঁ দুজনীয়েনো ইমান কি কথা পাতিম এনেই কমপ্লিমেণ্টাৰী ড্ৰিংক থাকে তাতে কিন্তু সেইদিনা নাছিলে পে' কৰি পেলাই খাব লগা হৈছে এক্সট্ৰাকৈ আমি ক'ল্ড ড্ৰিংক লৈছোঁ তাতে আমাৰ সেইটো এক্সট্ৰা গৈছে এটা বেছি আচৰিত লগা বস্তু তাতে এলকহল ফ্ৰী হয় তাতে নাজানো কিমান কি খাব পাৰে খাব নোৱাৰে যিহেতু আমি নাখাওঁ গতিকে ইয়াতে এলকহল ফ্ৰী বাকী ষ্টাৰ্টাৰত তেওঁলোকে আমাক আৰু চিকেন লেগ পিচ দিছে কাবাব দিছে আৰু তাতে আপোনালোকে নিজৰ ইচ্ছামতে যদি আপোনালোকে তাতে কৈ দিয়ে যে মোক এনেকুৱা ধৰণৰ লাগে তেনেকৈ তেওঁলোকে বনাই দিয়ে কি লাগে কি নালাগে কৈ দিলে তাতে এজন থাকে তো তেওঁ বনাই থাকে বাৰ্বিকিউ নেশ্যনৰ এক্সট্ৰা ভিতৰত আমি পাইছোঁ শ্বাৰ্কটো আৰু ৰেবিটটো যিহেতু মই সেইবোৰ খোৱা নাই কেতিয়াও মোৰ কিবা খাব ভাল নালাগিল চ' মই নাখালোঁ কিন্তু বহুতে খাইছে লগতে ইয়াতে দহি ফুচকা পাও ভাজি বিৰিয়ানী এণ্ড অল বহুত কিবা কিবি আছে ইয়াতে মই খালি দহি ফুচকা খাইছোঁ
আৰু সেইটো বহুতেই টেষ্টি লাগিছিল যিহেতু আমি জ্বলা খাই আছিলোঁ গতিকে অলপ মিঠা টেঙা এনেকুৱা টাইপ মিক্স আছিলে যিহেতু গতিকে সেইখিনি ষ্টাৰ্টাৰখিনি খোৱাৰ পিছত এইটো খাই কিবা এটা ভাল লাগিছিলে আৰু মোৰ ফ্ৰেণ্ডজনী ডাক আৰু চিকেন তেনেকৈ লৈ আহিছে চ' আমি সেয়াও খালোঁ কিন্তু সেইটো ইমান এটা ভাল নালাগিলে যিহেতু আমি নৰ্মেলি ঘৰত ভালকৈ বনাই মেলি খোৱা যায় তো তেনেকৈ তাতে ইমান টেষ্ট নাপালোঁ আৰু ইয়াত ভেজ দম বিৰিয়ানী আছে মেইন কোৰ্ছত লগতে ভেজ মঞ্চুৰিয়ান আছে ভেজ পোলাও আছে চিকেন বাটাৰ মছলা আছে মাটন আছে এগ ভুৰ্জি এণ্ড কিবা কিবি বহুত বেছি এইবোৰ আছে দালি আৰু পনীৰ আছে ভেজ মঞ্চুৰিয়ানটো টেষ্টি আছিল অলপ টেঙা মিঠা তেনেকুৱা টাইপৰ আছিলে আৰু লগতে ফিছটো লৈছোঁ দেখি ইমান ভাল লাগিছে ফিছটো গতিকে ফিছ ল'লোঁ আৰু এইবোৰ চালাড আছিলে আৰু চালাড ইমান খোৱা নাই যিহেতু ইমান এইবোৰ চালাড তালাড ইমান নাখাওঁৱেই গতিকে এইবোৰ লোৱাই নাই মই আৰু লগতে নুডলছ আছিলে ৰাইচ আছিলে দাল তড়কা আৰু ভেজ আইটেমতো আছিলে বহুত কিবা কিবি আৰু পনীৰটো আছিলে লগতে গোটেইখিনিয়ে আছিলে গতিকে মই ইমান চব আনা নাই কিন্তু যিখিনি ভাল লাগে যিখিনি ট্ৰাই কৰিব মন গৈছে সেয়া অলপ অলপ আনিছোঁ ত' ডেজাৰ্টখিনি ইমানেই বেছি ভাল লাগিলে গতিকে গোটেইখিনি লৈ আহিলোঁ কিন্তু লাষ্টত একো খাব নোৱাৰিলোঁ অলপ অলপ খালোঁ আইচক্ৰীমটো খালোঁ বাকী কেক পিছমান খাইছোঁ আৰু গোলাপ জামুন খাইছোঁ বাকী একোৱেই খাব নোৱাৰিলোঁ চ' তেনেকেই থাকিলে একদমেই লাষ্টলৈ মানে এনেকুৱা কণ্ডিশ্যন হৈ গৈছে একো খাব নোৱাৰোঁ আৰু হৈ গৈছে আৰু নহ'ব যিমান যি দিলেও আৰু নোৱাৰোঁ চ' আৰু ইয়াতে যদি আপোনাৰ কিবা চেলিব্ৰেশ্যন থাকে বাৰ্থডে হওক এনিভাৰ্চাৰী হওক বা যিকোনো চেলিব্ৰেশ্যন থাকিলে আপোনালোকে তাতে তেওঁলোকে ফাৰ্ষ্টতে সোধে যে কিবা আছে নেকি বাৰ্থডে আছে নেকি বা কিবা আছে নেকি বহুত ধুনীয়াকৈ তেওঁলোকে চেলিব্ৰেশ্যন কৰে চ' ভাল লাগে চাই আমাৰ ওচৰতে বহিছিলে তেওঁলোকৰ এনিভাৰ্চাৰী তেওঁলোকৰ বাৰ্থডে এনিভাৰ্চাৰী আছিলে চ' বাৰ্থডে এনিভাৰ্চাৰী তেনেকৈ চেলিব্ৰেশ্যন কৰে তেওঁলোকে এয়াই আছিল আজি মোৰ ভিডিঅ' গতিকে আশা কৰিলোঁ আপোনালোকে চাই ভাল পায় যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই বনোৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে গতিকে আজিলৈ আহিছোঁ Was it the voice? Was it the fire burning in me?